মাজুলীত বিদেশী পৰ্যটকৰ লানি নিচিগা সোঁত। নতুন বছৰৰ আৰম্ভণিতে বিশ্বৰ ঐতিহ্যৰ কেন্দ্ৰবিন্দু মাজুলীত পৰ্যটকৰ অভূতপূৰ্ব ভিৰ। অসমৰ চহকী সত্ৰীয়া সংস্কৃতিৰ লালিত্যই মোহিত কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকক। জাৰ্মানীৰ পৰা আমেৰিকালৈ সকলো এতিয়া বিলীন হৈছে মাজুলীৰ আধ্যাত্মিক পৰিৱেশত। বছৰৰ প্ৰথমটো দিনত মাজুলীৰ সত্ৰই সত্ৰীয়া এক উখল মাখল পৰিৱেশ। বিশেষকৈ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত দেখা গ'ল এক অনন্য দৃশ্য। জাৰ্মানী, ফ্ৰান্স, ইংলেণ্ড, চেক গণৰাজ্য আৰু আমেৰিকাৰ এই ৫খনকৈ দেশৰ শতাধিক বিদেশী পৰ্যটকে একেলগে দৰ্শন কৰিলে সত্ৰীয়া নৃত্য কলা। গায়ন-বায়নৰ সেই অপূৰ্ব ধ্বনিত বিমুগ্ধ হৈ পৰ্যটকসকলে নিজ কেমেৰা আৰু মোবাইলত বন্দী কৰিলে ভক্তিৰ ৰসৰ প্ৰতিটো পল। কেৱল দৃশ্য দৰ্শনেই নহয়, মাজুলীৰ আতিথ্য আৰু সত্ৰীয়া সংস্কৃতিৰ গভীৰতাই ইমানেই স্পৰ্শ কৰিলে যে বহু পৰ্যটকে ২০২৭ বৰ্ষত পুনৰ মাজুলীলৈ অহাৰ প্ৰতিশ্ৰুতি দিলে। নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ১০৩ বছৰীয়া পদ্মশ্ৰী গোপীৰাম বৰগায়নদেৱে। চাওঁ আহক মাজুলী টক পেজত কেনেদৰে বিদেশী পৰ্যটকসকলে মাজুলীৰ এই সত্ৰীয়া সংস্কৃতি উপভোগ কৰিছে। Do you have any insurance? I've got 2 cents. Do you want the camera to take it off? Can give you a good shot. I can transfer it. New Year, sir. Happy New Year. Happy New Year. Very peaceful. Yeah. Thank you. Thank you Happy for New Year. welcoming us. Happy Thank New you. Year. Happy New Year. Republic? Czech Republic. Oh. 3 times you visit in Majuli. Sorry? You 3 times. 3 times. Yes, Yeah. yes, yes, How do you feeling in Majuli? It's amazing place. It's an amazing place. Yeah, and this temple as well. Yeah. London. London. Yes. It's a Gamosa. How do you feeling? How am I feeling? Yeah. How do you feel Good. about Missouri? Yes. Well, it's good. Beautiful place. Happy New Year. Thank you. Happy New Year to you too. 2026. Happy